আমাৰ আকৌ কিছু মানে গৌৰৱ কৰে অসমীয়া ক'ব নাজানো বুলি ক'লে আকৌ সাংঘাতিক জীৱনৰ যেনেকৈ অস্কাৰ বা ডাঙৰ কিবা এৱাৰ্ড পাই গৈছে অস্কাৰ বাৰু চিনেমাতে পাই নেকি সৰি লিটাৰেৰী এৱাৰ্ড পাই গৈছে এনেকুৱা টাইপ মানে ভাবে মানে মই অসমীয়া ক'ব নোৱাৰোঁ মানে আজিকালি এটা ফেশ্বন হৈছে ফেশ্বন ন ষ্টাইল ষ্টেটমেণ্ট হৈছে হেল্ল' বৰুৱা নহয় নহয় একচুৱেলি মানে মোৰ ল'ৰাটো মানে কথাটো হৈছে সি আচলতে বেংগলোৰত পঢ়াটো সেইকাৰণে মানে সি এছএমএছটো সি ক'বলৈ মানে সি অলপ মানে টান পায় বুজিছে নে সি সেইকাৰণে বেলেগ কথা নহয় মানে সি অলপ ইংলিছ বেছি মানে ইংলিছটোতে সি মানে বেছিকৈ ধ্যান দিয়ে এছএমএছ ধৰক আজিকালি নেলাগে ন হয় বৰুৱা হেল্ল' মিষ্টাৰ শইকীয়া কি এছএমএছত কথা পাতে স্কুলত নাই এনেকৈ কি আপোনাৰ ল'ৰা কি কৰিব কওকচোন নাই অনলি ইংলিছ দে অনলি ইংলিছ এণ্ড হিন্দী দিয়ক আজিকালি কথা পাতে নেকি কওকচোন নাই এইবোৰ নকৰিবই দেই এই ডাইলগকেইটা শুনে চাগে আপোনালোকে ন চাগে ক'ৰবাত হ'লেও ছ'চিয়েল মিডিয়াত বা বেলেগ ক'ৰবাত হ'লেও আপোনালোকে শুনিছে চাওক ভাষা জনাত কোনো প্ৰব্লেম নাই আপুনি হিন্দী কওক আপুনি অসমীয়া কওক আপুনি ইংৰাজী কওক আপুনি যিকোনো ভাষা কওক কোনো প্ৰব্লেম নাই আমিও ঘৰত আমি হিন্দীও পাতোঁ ইংলিছো পাতোঁ অসমীয়া পাতোঁ আমি চব পাতোঁ কিন্তু এই কিছুমান যে শ্ৰেণীৰ মানুহ আছে নিজৰ ভাষাটোকে যে উপলুঙা কৰে নাই একচুৱেলি মই মানে হেৰিত পঢ়া যে মই একচুৱেলি মই ইংলিছ মিডিয়ামত পঢ়া মই আমুক স্কুলত পঢ়া সেইকাৰণে মই এছএমএছটো মই ক'বলৈ মই নোৱাৰোঁ মানে মই ভাল নালাগে এছএমএছটো কৈ মই নোৱাৰোঁৱে মানে মই ইমান প্ৰব্লেম পাওঁ মানে মই ইংৰাজী মাধ্যমত আমিও পঢ়িছিলোঁ আমাৰো ইংৰাজী মাধ্যমত বেছি এটাই ছাবজেক্ট আছিলে অসমীয়া কিবা পঢ়াইছিলে ক্লাছ 8 নে 9 কিন্তু গম পাওঁ যে মাতৃভাষা কিমান গুৰুত্বপূৰ্ণ কষ্ট কৰি আজি তাৰিখতো ভুলে শুদ্ধ হয় ফেচবুকত ষ্টেটাছ অসমীয়াত 99% ষ্টেটাছ অসমীয়াত লিখোঁ ভাল আৰ্টিকেল কিছুমান লিখোঁ ৰিপৰ্টিং মই অসমীয়াত কৰোঁ মোৰ কথা বাদেই দিয়ক মোৰ নিচিনা বহুত আছে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী যিসকলে সৰুৰ পৰা মানে স্কুলত অসমীয়াটো বেছি পোৱা নাছিলে কিন্তু তাৰপাছতো অসমীয়াটো ক'বলৈ চেষ্টা কৰে অসমীয়া ভালকৈ লিখিব চেষ্টা কৰে কিন্তু তাৰপাছতো এই যে মেজৰিটি মানুহ যে আছে কিছুমান যে কয় যে মোৰ ল'ৰাটো বেংগলোৰত পঢ়িছে মোৰ ল'ৰাটো দিল্লীত পঢ়িছে মোৰ ল'ৰাটো ইংলিছত পঢ়িছে মোৰ ছোৱালীজনী চেন্নাইত পঢ়িছে বা ইউএছত পঢ়িছে বা আমুকত পঢ়িছে কাৰণে অসমীয়াটো ক'ব নিবিচাৰে বা অসমীয়া সি নেজানে এছএমএছটো নোৱাৰে আপুনি এছএমএছটো তেতিয়ালৈকে নোৱাৰিব যেতিয়া আপুনি এছএমএছ বুলি কৈ থাকিব অসম বুলি কওক অসমীয়া বুলি এছএমএছটোক আপুনি যোনদিনা বা ব্ৰেইনত অসমীয়া বুলি ভাবা আপুনি চিন্তা কৰিব সেইদিনা আপুনি অসমীয়া পাৰিব কওক ঘৰত হিন্দী পাতক অসমীয়া পাতক ইংৰাজী পাতক চব ভাষা পাতক ময়ো পাতোঁ মোৰ ঘৰতো চলে চব খিচিৰি ভাষা চলে কিন্তু তাৰ মাজতে নিজৰ মাতৃভাষাটো কিন্তু পাহৰি যোৱা নাই আৰু মই বিচাৰোঁ যে মাতৃভাষাটো পাহৰি নাযাওক যাতে কোনো নিজৰ মাতৃভাষাকে যদি সন্মান নকৰে কেনেকৈ হ'ব কোনোবা পাঞ্জাবী মানুহক আপুনি শুনিছে নেকি না মেৰে লড়কা তো यहाँ में पढ़ाई किया है ना बाहर में वहाँ में बॉम्बे में पढ़ाई किया इसलिए उसको पंजाबी बोलने उसको नहीं आता है কোনোবা তামিলিয়ানে কোনোবা কোৱা শুনিছে নেকি যে মেৰা লড়কা তো यहाँ में पढ़ा हुआ है गुजरात में पढ़ा हुआ इसलिए उसको तमिल नहीं आता है কেতিয়াও এনেকুৱা গৌৰৱ কৰিছে নেকি আমাৰ আকৌ কিছু মানে গৌৰৱ কৰে অসমীয়া ক'ব নাজানো বুলি ক'লে আকৌ সাংঘাতিক জীৱনৰ যেনেকৈ অস্কাৰ বা ডাঙৰ কিবা এৱাৰ্ড পাই গৈছে অস্কাৰ বাৰু চিনেমাতে পাই নেকি সৰি লিটাৰেৰী এৱাৰ্ড পাই গৈছে এনেকুৱা টাইপ মানে ভাবে মানে মই অসমীয়া ক'ব নোৱাৰোঁ মানে আজিকালি এটা ফেশ্বন হৈছে ফেশ্বন ন ষ্টাইল ষ্টেটমেণ্ট হৈছে ऐसे कैसे होगा आप ये बताइए मुझे तो मैं उन गार्जियंस को बोलना चाहता हूँ সেইসকল অভিভাৱকক ক'ব বিচাৰিছোঁ যে নিজৰ ল'ৰাক নিজৰ ছোৱালীক এনেকৈ গৌৰৱ কৰিবলৈ নিশিকাব যে মই নিজৰ ভাষাটো মই ক'ব নাজানো মই নাজানো মানে মই নাজানোৱে আৰু মই কথা ক'বলৈ মই এছএমএছটো মই ক'ব নাজানো একচুৱেলি মই আমুকৰ পৰা আহিছোঁ সেইকাৰণে মই এছএমএছ মই নোৱাৰোঁ মই নাজানিব পাৰে আপুনি লিখিব নোৱাৰিব পাৰে কোনো ডাঙৰ কথা নহয় আপুনি স্কুলত কেন্দ্ৰীয় বিদ্যালয় স্কুল হ'লে বা ইংলিছ মিছনাৰী স্কুল হ'লে য'ত অসমীয়া ছাবজেক্ট নাথাকে কিছুমানত সেইকাৰণে লিখিব নাজানো কিন্তু ভাষাটোতো ঘৰততো আপুনি অলপ হ'লেতো অসমীয়া পাতে ন মই সৰুতে বাচ্চা হৈ থাকোঁতে নকওঁ অলপ ডাঙৰ হ'লেতো আপোনাৰ ঘৰত চৰ্চাটো চলে নিজৰ ভাষাটো ক'বলৈ শিকক সন্মান কৰক
অসমীয়া ভাষা গম পায় অসমীয়া ভাষা ৱৰ্ল্ডৰ টপ 50টা ভাষাৰ ভিতৰত আছে ৱৰ্ল্ডৰ 3 কোটিৰ ওপৰ মানুহে অসমীয়া ভাষা কয় এনেকুৱা কিমান ভাষা আছে ৱৰ্ল্ডৰ যিটো ভাষা 1 লাখ মানুহো নকয় কিন্তু আমাৰ ভাষা দেখোন 3 কোটিতকৈ অধিক মানুহে কয় কিন্তু তাৰ পাছতো আমি ইমান যদি লাজ কৰোঁ নিজৰ ল'ৰাটোক বা নিজৰ ছোৱালীক আমি অসমীয়া আমি ক'ব নোৱাৰোঁ দে সেইটো ফেশ্বন হিচাপে যদি লৈ লওঁ কেনেকৈ চলিব কওকচোন নিজৰ ভাষাটো গৌৰৱ কৰক বি প্ৰাউড টু স্পীক ইয়ৰ লেংগুৱেজ মই ইংৰাজীত কৈছোঁ দেই এই কথাটো এইটোক লৈ আকৌ ট্ৰল নকৰিব কিন্তু কোনো নিজৰ মাতৃভাষাটো ক'বলৈ আপুনি গৌৰৱ কৰক মই ইংৰাজীতে কথা কিছুমান কৈ আছোঁ কিন্তু কেতিয়াও ইয়াক লৈ আত্মগৌৰৱ কৰা নাই যে মই মোৰ ভাষাটো মই নাজানাটো ডাঙৰ কথা নহয় কিন্তু আপুনি সমাজত এখনত যে আপুনি যাইখিনি কয় আপুনি কয় যে মই ক'ব নাজানো মোৰ ল'ৰাই বা ছোৱালীয়ে কিন্তু ক'ব নাজানো সৰুৰ পৰা বাহিৰতে থকা বা সৰুৰ পৰা সি ইংলিছ অসমতে আছে ইংলিছ মিডিয়ামতে পঢ়ি আছে যোৰহাট তেজপুৰ নলবাৰী বৰপেটা য'তে নহওক সি ইংলিছ মিডিয়ামতে পঢ়ি আছে সেইকাৰণে সি অসমীয়া ক'বই নাজানে অসমীয়াটো তাৰ প্ৰব্লেম হয় বহুত কিহৰ সমস্যা আপুনি ক'ব চেষ্টা কৰক ঘৰত দেখোন কথা পাতে লগৰ ল'ৰা ছোৱালীৰ লগত কথা পাতে বানিছোঁ বাহিৰত যদি থাকিলে অলপ অসুবিধা হ'ব কিন্তু কোৱাত সমস্যাটো কি নিজৰ ভাষাটো কোৱাত সমস্যা কি একো সমস্যা নাই নহয় সেইবাবে চেষ্টা কৰক এটা চেষ্টা কৰাত মানুহৰ সমস্যা একো নাই নোৱাৰিব পাৰে নাজানিব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু গৌৰৱ নকৰিব যে মই অসমীয়া ক'ব নাজানো মই মোৰ ভাষাটো ক'ব নাজানো আপোনাক মানুহে তেতিয়া বহুত উঠাই নিদিয়ে যে হয় নেকি বুলি ক'ব কিন্তু ব্ৰেইনত আপোনাক কি ষ্টেটমেণ্ট দিব লাগে তেওঁলোকে আপোনাক লৈখিনি কি মানে ভাবিব লাগে অলৰেডি ভাবি লৈছে চ' মোৰ কথাখিনি ক্লিয়াৰ হ'ল চাগে আপোনালোকৰ সন্মুখত মই কি ক'বলৈ বিচাৰিছিলোঁ মোৰ মেছেজটো কি আজিলৈ ইমানে চাই থাকিব আছাম ৰিভিউ মাষ্টাৰ আৰু এই ভিডিঅ'টো যদি ভাল পালে তেন্তে নিজৰ লগ বন্ধু নিজৰ ফ্ৰেণ্ডছ আৰু সকলোৰে মাজত ফ্ৰেণ্ডছ মানে বন্ধু দেই সেইটোকে আকৌ উল্টা পুল্টা ওলাই নল'ব শইকীয়া এনেকৈ কৈছে বুলি সকলোৰে লগত শ্বেয়াৰ কৰক যাতে এই মেছেজটো অসমৰ কোনে সকলোৰে মাজত যায় জয় আই অসম ধন্যবাদ